হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকলৈ চৌকাত বনোৱা ছাগলী মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। গেছত বনোৱাতকৈ চৌকাত বনোৱা খাদ্যৰ সোৱাদেই বেলেগ, নহয় জানো? ইয়াত মই আদা, নহৰু, পিঁয়াজ একেলগে পিচি লৈছোঁ। এইখিনি পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু বিলাহীখিনিও মই কাটি লৈছোঁ। এয়া দেখিছে দৈ, মই দৈও দিম তাত। আৰু ইয়াত তেজপাত দেখিছে, লং, ইলাচি, ডালচেনি লৈছোঁ। আৰু এইখিনি খাহী মাংস, লগতে মই সৰু সৰুকৈ আলু কাটি লৈছোঁ। এয়া গৰম কেৰাহীত মই তেল দিছোঁ। গৰম তেলত মই এয়া মিশ্ৰণখিনি দি দিছোঁ। লগতে মই কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ। দি মই অলপ সময় ভাজিম। মছলাখিনি অকণমান গ্ৰেভি টাইপ হৈছে। মই তাত এতিয়া চেনি অকণমান দিছোঁ যাতে কালাৰ আহে। আৰু তাতে মই এয়া নিমখো দি দিছোঁ। এতিয়া মই এয়া হালধি অকণমান দিলোঁ। এয়া মই বিলাহী যে কাটি লৈছিলোঁ সেইখিনি মই ইয়াত দি দিলোঁ। আৰু ইয়াত মই জিৰা গুড়া আৰু ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া মই মছলাখিনিতে দৈখিনি দি দিছোঁ। আপোনালোকে মাংসখিনিৰ লগত সানিও দৈখিনি দিব পাৰে। এতিয়া মই ইয়াতে মাংসখিনি দি দিম। মাংসখিনি মই অলপ ফ্ৰাই কৰি ল'লোঁ। লৈ ইয়াতে মই এতিয়া এয়া আলুখিনি দি দিছোঁ। এতিয়া মই মাংসখিনি ফ্ৰাই কৰা মোৰ হৈ গ'ল। মই ইয়াত এতিয়া পানী দি দিছোঁ। অকণমান গৰম কৰি লৈছোঁ পানীখিনি। মাংসখিনি ভালদৰে সিজাৰ পিছত মই গৰম মছলা দি নমাই থ'ম। এয়া চাওকচোন, ইমান ধুনীয়া কালাৰ হৈছে। খাবলৈও চাগে বহুত ধুনীয়া হ'ব। আপোনালোকেও খাই চাবচোন। যদি ভাল পাইছে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।